Hello guys, welcome to back my YouTube channel জ্ঞান কোৱাইষ্ট। আজি মই আপোনালোকৰ বিষয়ে নতুন এটা টপিক লৈ আহিছোঁ। বিষয়টো হৈছে জিকে নলেজ। আমাক সাধাৰণ জ্ঞান কিয়ৰ প্ৰয়োজন, আমাৰ সাধাৰণ জ্ঞানৰ পৰা কি লাভ হয় আৰু সাধাৰণ জ্ঞান আমাক কিয় লাগে, এই সম্পৰ্কে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কমেণ্ট এটা কৰি দিব। অনেকে ভাবে জিকে মানে কেৱল কিছুমান তথ্য মুখস্থ কৰা, কিন্তু আচলতে জিকে হৈছে আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। আজিৰ বিশ্বত কেৱল পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়, সাধাৰণ জ্ঞানো অত্যন্ত দৰকাৰী। চালো এতিয়া বিস্তৃতভাৱে জানো জিকে কিয় আমাক প্ৰয়োজনীয়। প্ৰথমে আহোঁ শিক্ষাৰ ক্ষেত্ৰলৈ। বিদ্যালয় বা কলেজৰ পঢ়া সময়তো বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা দিব লাগে। উদাহৰণস্বৰূপে APSC, UPSC, SSC, বেংকিং, ৰেলৱে আদি পৰীক্ষাত জিকে এটা মুখ্য বিষয়। এইবোৰ পৰীক্ষাত ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, চলিত ঘটনা আদিৰ বিষয়ৰ পৰা প্ৰশ্ন আহে। যদি আমাৰ জিকে ভাল হয় তেন্তে আমি সহজে উত্তৰ দিব পাৰোঁ। ইয়াৰ উপৰিও কুইজ, বিতৰ্ক, ৰচনা প্ৰতিযোগিতা আদিতো জিকে খুব সহায়ক। সেয়েহে শিক্ষা জীৱনত সফল হ'বলৈ জিকে অত্যন্ত প্ৰয়োজনীয়। এতিয়া আহোঁ কেৰিয়াৰ কথালৈ। যিকোনো চাকৰি ইণ্টাৰভিউত সোধা হয় বৰ্তমান দেশৰ ৰাষ্ট্ৰপতি কোন, বা অসমৰ মুখ্যমন্ত্ৰী কোন, বা বৰ্তমান বিশ্বৰ কোনো গুৰুত্বপূৰ্ণ ঘটনা কি। যদি আমি এইবোৰৰ উত্তৰ দিব নোৱাৰোঁ তেন্তে আমাৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ভাল জিকে থাকিলে আত্মবিশ্বাস বাঢ়ে আৰু ইণ্টাৰভিউত ভাল প্ৰদৰ্শন কৰিব পাৰি। সেয়েহে চাকৰি আৰু ভৱিষ্যতৰ গঢ়িবলৈ জিকে খুবেই দৰকাৰ। আমি সকলো ভাৰতৰ নাগৰিক। এজন সচেতন নাগৰিক হ'বলৈ আমাৰ দেশ বিদেশৰ বিষয়ে জানিব লাগিব। ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, পৰিৱেশ, খেল ধেমালি আদি বিষয়ে জ্ঞান থাকিলে আমি সঠিক সিদ্ধান্ত ল'ব পাৰোঁ। উদাহৰণস্বৰূপে ভোট দিয়া সময়ত যদি আমি নেতাসকলৰ বিষয়ে একো নাজানো তেন্তে সঠিক সিদ্ধান্ত ল'ব পাৰিম নে নোৱাৰিম। সেয়েহে সচেতন আৰু দায়িত্বশীল নাগৰিক হ'বলৈ জিকে অত্যন্ত গুৰুত্বপূৰ্ণ। জিকে থকা মানে কেৱল তথ্য কোনো বুলি নহয়, ইয়াৰ জৰিয়তে আমাৰ ব্যক্তিত্ব উন্নত হয়। যেতিয়া আমি বন্ধুসকলৰ সৈতে বা সমাজত কিবা আলোচনা কৰোঁ তেতিয়া বিভিন্ন বিষয়ত কথা পাতিব পাৰোঁ। ইয়াৰ ফলত মানুহে আমাক জ্ঞানী আৰু সচেতন ব্যক্তি বুলি গণ্য কৰে। আত্মবিশ্বাস বাঢ়ে আৰু আমাৰ যোগাযোগ দক্ষতা উন্নত হয়। সেয়েহে ব্যক্তিত্ব বিকাশৰ বাবেও জিকে খুবেই সহায়ক। আজিৰ যুগ তথ্য প্ৰযুক্তিৰ যুগ। মোবাইল, ইণ্টাৰনেট, ছচিয়েল মিডিয়া আদিৰ জৰিয়তে আমি প্ৰতি মুহূৰ্ততে নতুন তথ্য পাওঁ। কিন্তু সকলো তথ্য সঠিক নহয়। ভাল জিকে থাকিলে আমি সঠিক আৰু ভুল তথ্য পৃথক কৰিব পাৰোঁ। ইয়াৰ লগতে বিভিন্ন অনলাইন কুইজ প্ৰতিযোগিতা, স্কলাৰশ্বিপ পৰীক্ষাতো জিকে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে আধুনিক যুগত জিকে আৰু অধিক প্ৰয়োজনীয়তা হৈ পৰিছে। সেয়েহে বন্ধুসকল, জিকে মানে কেৱল কিছুমান তথ্য মুখস্থ কৰা নহয়, ই আমাৰ শিক্ষা জীৱনৰ, চাকৰি, সচেতন নাগৰিক, ব্যক্তিত্ব বিকাশ আৰু আধুনিক যুগত সফলতা এই সকলো ক্ষেত্ৰতে সহায় কৰে। সেয়েহে আমি প্ৰতিদিনে সংবাদ পত্ৰ পঢ়িব লাগে, ভাল পুথি পঢ়িব লাগে আৰু নতুন নতুন বিষয় জানিবলৈ আগ্ৰহী হ'ব লাগে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।